আহি পালে আমাৰ হেঁপাহৰ ভোগালী বিহুটি আহিলে যেতিয়া ভোগটো কৰিবই লাগিব নহয় জানো। আহকচোন চাওঁ আজি আমাৰ পুখুৰীত মাছমৰীয়াসকলে কি ধৰণেৰে মাছ ধৰিছে আৰু আমাৰ মেকুৰীজনীয়ে মাছলৈ ৰৈয়ে আছে। আচলতে অসমীয়া গাঁৱলীয়া সমাজ জীৱনত প্ৰায়ভাগ মানুহৰ ঘৰতে একোটাকৈ হ'লেও সৰুকৈ পুখুৰী থাকে, য'ত তেখেতসকলে নিজাববীয়াকৈ মীন পালন কৰে। আজিকালি বজাৰত পোৱা শাক পাচলি নতুবা মাছ মাংসত বিভিন্ন ধৰণৰ মেডিচিন দিয়া হয়, যাৰ ফলত আমি বিভিন্ন বেমাৰতো ভুগিব লগা হয়। গতিকে গাঁৱত পোৱা এনেধৰণৰ সতেজ শাক পাচলি নতুবা মাছ হওক নতুবা মাংসই হওক, এইবোৰ খালে আমি বহুত বেমাৰৰ পৰাও চাগে হাত সাৰিবলৈ পাৰিম নহয় জানো। আৰু আমি এনেদৰে প্ৰতিবাৰে উৰুকাৰ নিশাটি আমি আমাৰ পুখুৰীৰ মাছেৰে উদযাপন কৰোঁ। যেতিয়া মাছমৰীয়াসকলে মাছ ধৰি থাকে তেতিয়া আমাৰ মনটো উগুল থুগুল লাগি থাকে। ভাবোঁ